Trông khai đéo, rai đéo, বাস কিনা হলো আমি যেটা রেলি করে আইছো প্রায় মোক এনেকুৱা কৈ দিছে জানে প্রায় ইউপিপিএল সাপোর্টারে ইউপিপিএল বহুত সাপোর্টারে মোক এনেকুৱা কৈছে গাড়ী ড্ৰাইভাৰ সকলে ভিতৰৰ পৰা হেণ্ডমেন সকলে ভিতৰৰ পৰা মোক এনেকুৱা দুখাই দিছে ইউপিপিএলৰ পৰা লৈ আহা গাড়ী ড্ৰাইভাৰ গাড়ী হেণ্ডমেন আৰু অটো এইবিলাক মনে মনে মোক মানে এনেকুৱা দেখাইছে আমাক ভোট দিব বিপিএফ আৰু চাওক আমি যেতিয়া ৰেলি কৰি আহিছো প্ৰায় মোক এনেকুৱা কৈ দিছে জানে প্ৰায় ইউপিপিএল সাপোর্টারে ইউপিপিএল বহুত সাপোর্টারে মোক এনেকুৱা কৈছে পাতাই পৰা মানুহ যে আহিছে ইহঁতে হাজিৰা লৈ পেলাই আহে না 500 টাকা হাজিৰা লৈ পেলাই আহিছে মুঠতে ইয়াত যিমান আহিছে 50%তকৈ বেছি বিপিএফ সাপোর্টার আছে চাওক মই এতিয়া ওলাই যাম মোৰ লগত হেণ্ডশেক কৰি না নকৰে এই ইউপিপিএলৰ মানুহবিলাক খাম্পাই কৈছে আপুনি চিপৰ কাৰণে আপুনি দাবিদা হৈ আছে কোন খাম্পা আসল খাম্পা না অরিজিনাল খাম্পা বুলি ক'লে এই মানুহটো এই কথা কোৱা সময়ত মানুহটো এই খালা কগলছ পিন্ধিছিল না নাই যেতিয়া কথা কৈছে এইবিলাক কথা এই সময়ত চশমা পিন্ধিছিল না নাই খাম্পায়ে পিন্ধিছে না পিন্ধা নাই খালা চশমা পিন্ধিছিল না নাই খাম্পায়ে সেইদিনা যে আপোনালোকে কিবা পিন্ধা নাছিল নেকটাই পিন্ধিছিল না নাই পিন্ধা নাছিল গছলা কোট পিন্ধিছিল না নাই পিন্ধা নাই তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয় নকল খাম্পা আসল খাম্পাটো গগলছ থাকিব অৰিজিনেল খাম্পা হয় সেইটো খালা চশমা পিন্ধিব নেকটাই পিন্ধিব গছলা কোট থাকিব লাগে তেতিয়াহে অৰিজিনেল খাম্পা বা এই স্পৰ্টিং গেঞ্জি পিন্ধি পেলাই যদি কোনোবাই কৈছে এইটো খাম্পা নহয় অৰিজিনেল খাম্পা নহয় হাজাৰ মানে লাখ সব হোটেল মিলাইলেতো লাখ হ'ব আজি 3টা সমষ্টি লৈ পেলাই হাজাৰ মানুহ দেখিব পিছত লাখ মানুহ দেখিব আমাৰ বিপিএফ দলৰ সাপোর্টার অভাৱ নাই সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আৰু আমি যেটো উদ্দেশ্য লৈ পেলাই আজি ৰেলী কৰিছে তো আমি সাকসেস খাম্পা আৰু চন্দন খাম নাই গুলিমাৰ আপনি কত খেলিব মই কত খেলি মানে এই খাম্পা আৰু এই চন্দন আৰু ফেৰেঙ্গা এই তিনজনে কত খেলে এইটো চাই আছো মই তাতে মই যাম ফেক্টর কোন হব আপোনালোকে ফেক্টর ইয়াত কোনো নাই ইউপিপিএলৰ কাম নাই বহুত দূৰত আমাৰ ফেক্টর হ'ব আমাৰ জুচ হ'ব বিজেপিৰ হ'ব মানুহ যিমান মানুহ ওলাই আহিছে আজি কি ক'ব এটা আমি ধন্যবাদ যাচিছো সকলো জাতি জনগোষ্ঠীলৈ যে সকলোৱে ওলাই আহিছে আমাক সহায় কৰিবৰ কাৰণে তাৰ কাৰণে মই বিপিএফ দলৰ হৈ পেলাই সকলোকে ধন্যবাদ যাচিছো স্যার আপনার কৈ আছে হাজু হৈ থাক দিনটো আহি আছে আমি হিসাব দিবলৈ গৈ আছিলো কৈছে প্ৰমোদ বড়ো যাম বা বোকা ডেইলি দিল্লী নাগপুৰ কলাই আছে যাম বা দিল্লী নাগপুৰ কলাই থাকক ক'ব এতিয়া বিজেপিয়ে বিটিচি ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপি অলৰেডি ঘোষণা হওক প্ৰমোদ বড়ো আমিও অকলে খেলিম বুলি ক'ব চাওঁছে নাই দিল্লী নাগপুৰ কলাই আছে দিল্লী নাগপুৰ বিটিচিতে নাথাকিবি মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো বিপিএফ চৰকাৰ গঠন কৰিব ইউপিপিএল শেষ স্যার আপনি ব্রিটিশ সরকার থাকা মানে আপনি বহুত মটৰ লাইসেন্স দিছিল বুলি কৈছিল কি ইউপিপিএল সরকার দিয়ে নেকি ইউপিপিএল চৰকাৰৰ দিনত বেছি মটৰ দোকান দেখিছো মই আমাৰ দিনত এনেকুৱা মটৰ দোকান আছিল প্ৰমোদ বড়ো কৈ আছিলে বিপিএফৰ দিনত বড়ো অৱৰোধ সৃষ্টি হৈছে আৰু এইটো প্ৰমোদ বড়োই চব জন্ম দিয়া প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছো আমি শুনি আছো এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োয়ে যাক লৈ পেলাই চুক্তি কৰিছিল এনডিএফবি সকলক লৈ পেলাই এনডিএফবিক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই সেইকাৰণে আজি এক্স এনডিএফবি সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছো প্ৰমোদ বড়োৰ কথা এইবিলাক কথা 31 তাৰিখ মাৰ্চত শেষ কেইখন এখন পাব স্যার প্ৰমোদ বড়ো পালে একটা দুটা খাম্পা বৰ্গৰ কি হালত আছে স্যার এতিয়া কি অৱস্থাত আছে এতিয়া ইউপিপিএলৰ পোষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছো কিছুমান পোষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত
সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই এই ভেকেঞ্চিটো ইহঁতকৈ দি দিছে বিজেপিৰ লগত মিত্ৰতা হ'ব নেকি BPF অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে BJPও ইয়াত কি মিত্ৰতাৰ কথা আহে ছেপ্টেম্বৰত চৰকাৰ হ'ব ছাৰ আপোনাৰ ছেপ্টেম্বৰৰ 100% চৰকাৰ আৰু কোনো ফেক্টৰ নাই ইয়াত কোনো ফেক্টৰ নাই আমাৰ নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল BPFটো 1 নম্বৰ নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল UPPL বুলি ক'লে একো নাই দেই থেংক ইউ এই যে বাকি থালা চাবি না নাম থালা চাবি ট্ৰেক্টৰ এই ট্ৰেক্টৰ না টৰ্চ লাইট এইবাৰ কোন জায়গায় দিব টর্চ লাইটে টর্চ লাইট এখন নাম আগে তো টর্চ লাইট ছিল টর্চ লাইট ছিল আগে এই নাঙ্গলমা সব টর্চ লাইটে ভোট দিছে আগে না আগে এখন না আগে দিছে তো না টর্চ লাইটে দিয়ে নাই দিয়েছে আগে টর্চ লাইটে দিছে এখন তো সব নাঙল চিন্তা নাই না টর্চ লাইটে ভোট দিয়া আমাকে ঠকায় আগে টর্চ লাইটে দিছে এখন না এখন তো দেব না এখন সব নাঙল তো টাইম নষ্ট করে লাভ নাই 22 সেপ্টেম্বরে নির্বাচন হব সবে জানে 22 সেপ্টেম্বরে নির্বাচন হব এই নির্বাচনে আমার একটা বিশ্বাস 100% বিশ্বাস আমার BPF দলে সরকার বানাবো আর সরকার বানাবার পরে আমি কি কাম করব আমার প্রাইমারি লিডার ব্লক লিডার সব দলৰ কৰ্মীসকলে আপোনালোকৰ ওচৰত প্ৰচাৰ কৰি আছে হয় না নহয় মই পাহৰিছো UG ব্ৰহ্ম প্ৰমোদ বড় ৰংগৰা নাৰ্জাৰী ইহঁতক মই আজি বিৰাট ধন্যবাদ দিব লাগিব মই সেলুট কৰিছো ইহঁতক আমি BPF দলে যি কামটো আমি কৰিব পৰা নাই এই কামটো UPPL কৰি পেলাই দেখুৱাই দি আছে ইয়াৰ কাৰণে মই প্ৰমোদ বড়ক ধন্যবাদ ৰংগৰা নাৰ্জাৰীক ধন্যবাদ UG ব্ৰহ্মক ধন্যবাদ মুঠতে UPPL দলৰ খৰ কমিটিৰ গোটেই সদস্যক মই সেলুট কৰিছো মই ধন্যবাদ দিছো নিজকে জিকাবৰ কাৰণে বিজেপিয়ে আজি বহু ৰণকৌশল ব্যৱহাৰ কৰিব এইটো ইলেকশ্যন মেটাৰ কিন্তু চৰকাৰ BPF কৰিব যোনে চৰকাৰ কৰিব হিহে কাম কৰিব ইয়াত কি কাম কৰিব লাগে নালাগে এই যোনে চৰকাৰ কৰিব বিজেপিটো নকৰে নহয় BPF কৰিব BPF চৰকাৰ কৰিব বিজেপিক লগত ৰাখিব নেকি নাই নাৰাখে কি বুদ্ধি থাকে মোক খবৰ দে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই BTCৰ বাসিন্দা হৈছে 2005 চনৰ যিটো ভোটাৰ তালিকা সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টা দিওঁ এই চুক্তিটো মই লিখা নাইতো মই কৈছো বাৰে গভৰ্ণমেণ্ট অফ আসামৰ ব্যুৰক্ৰেটসকলে বা গভৰ্ণমেণ্ট অফ আসাম সেই সময়ত কংগ্ৰেছ আছিলে সেই সময়ত দিল্লীত BJP আছিলে ইহঁতেতো কৰিছে মইতো লিখা নাই 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই BTCৰ বাসিন্দা আৰু সাংবিধানিকভাৱে যেটো অধিকাৰ দিয়া আছে চুক্তিৰ পিছত এই এসেটিস থাকি फैसा होनायखौ ला सोर फैसा रानलाबायनो हागौ बिसोरनाव बिराद फैसा दंसोगारो नालाय फैसा होनायखौ लानानै भटआ नांगोलाव होबा जाबाय जोब्बाय नङा होमबा